কাৰণে বডোলেণ্ডত আমাৰ 134 ডুৰাণ্ড কাপ আয়োজন কৰা হৈছে আৰু খুব সুন্দৰ এটা পৰিৱেশ। ইণ্ডিয়ান আৰ্মিক মই বহুত ধন্যবাদ জনাইছোঁ। তেখেতসকলে আজিৰ পৰা 3 বছৰ আগতে আমাক এই সুবিধাটো দিছিলে আৰু বিশেষকৈ মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। যেতিয়া অসমত ডুৰাণ্ড কাপৰ কথা আৰ্মি আহি আলোচনা কৰিছিলে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক কৈছিলে আজিৰ পৰা 3 বছৰ আগত যে কোকৰাঝাৰত ডুৰাণ্ড কাপটো পাতিব পাৰিলে ভাল হয় আৰু কোকৰাঝাৰত যি এটা পৰিৱেশ, এই পৰিৱেশটো যদি সলনি কৰিব লাগে ইয়াত দেশ বিদেশৰ মানুহ আহিব লাগিব আৰু ডুৰাণ্ড কাপটো এছিয়াৰ সবচে পুৰণি এটা টুৰ্ণামেণ্ট। 1888 এইটো আৰম্ভ হৈছিলে আৰু ভাৰতৰ বিভিন্ন অঞ্চলত এই ডুৰাণ্ড কাপটো অনুষ্ঠিত কৰে, কিন্তু বডোলেণ্ডৰ নিচিনা ঠাইত বা কোকৰাঝাৰৰ নিচিনা ঠাইত তেখেতসকলে যোৱা 3টা বছৰ কণ্টিনিউ আমাৰ তাত ডুৰাণ্ড কাপ আয়োজন কৰিছে। আমি আমাৰ চৰকাৰৰ পৰা যিমান পাৰোঁ ডুৰাণ্ড কাপটো সফলভাৱে আয়োজন কৰাত সহায় কৰিছোঁ আৰু বিশেষকৈ মই আজি বডোলেণ্ড অঞ্চলৰ ৰাইজক ধন্যবাদ জনাওঁ যে ফুটবলৰ প্ৰতি ৰাইজৰ যি মৰম, ফুটবলৰ প্ৰতি ৰাইজৰ যি আকৰ্ষণ, সেইটো দেখি পেলাই খুব ভাল লাগিছে আৰু আমি ক'ব নোৱাৰা সময়ৰ পৰাই আমি খুব সৰুৰ পৰাই দেখিছোঁ যে গাঁওবিলাকত আগতে ৰবৰ টেঙাৰ পৰা আৰম্ভ কৰি ফুটবলবিলাক মানে খেলিবলৈ আমাৰ শিশুকালৰ পৰা চবে শিকে, কিন্তু আহি এতিয়া দেখিছোঁ প্ৰত্যেকটো গাঁৱত ফুটবলৰ খেল আমাৰ এই সময়ত এই মানে খৰালিৰ সময়ত বা এনেকুৱা সময়ত আয়োজন কৰে আৰু সেইটোকে দেখি পেলাই এই বছৰ আমি জুন মাহৰ 14 তাৰিখৰ পৰা CM কাপ আৰম্ভ কৰিছিলোঁ আৰু সেই CM কাপটো খুব সফল হৈছে। তাত আপোনালোকে চবে গম পাইছে যে 3760টা ক্লাব আৰু প্ৰায় 67,000 প্লেয়াৰ্ছ ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই আমাৰ যি ফুটবলৰ দ্বাৰা আমাৰ যুৱ যুৱতীসকলক এটা নতুন দিশলৈ আগুৱাই নিয়া, তেখেতসকলৰ মনত এটা পজিটিভিটি, যিবিলাক নেগেটিভিটিটো দূৰ কৰি এটা পজিটিভিটি আনা আৰু স্পৰ্টিং যিটো এটা কালচাৰ বা স্পৰ্টিং স্পিৰিটটো তেখেত মাজত আনি তেখেতসকলক খেল জগতত মাত্ৰ নহয় শিক্ষা আৰু বেলেগ কামতো তেখেতসকলক এনকাৰেজ কৰাৰ এটা পৰিৱেশ গঢ়িবলৈ এই প্ৰয়াস কৰা হৈছে আৰু এই CM কাপটো ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ মন কী বাতত উল্লেখ কৰি পেলাই আমাৰ সৰু এটা পদক্ষেপটো বহুত ভাৰতবৰ্ষত তেখেতে প্ৰচাৰ কৰিছে। মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ মাৰ্গদৰ্শনৰ দ্বাৰাই আজি বডোলেণ্ডত শান্তি আহিছে। আমি এই শান্তি সদায় স্থায়ী হোৱাটো বিচাৰোঁ। আজি শান্তিৰ নগৰ কোকৰাঝাৰত 3য়বাৰৰ কাৰণে ডুৰাণ্ড কাপ অনুষ্ঠিত কৰিব পৰাটো এইটোৱে কৈছে যে আমাৰ শান্তি স্থায়ীভাৱে আহি গ'ল আৰু অনাগত দিনতো আমি তেনেকুৱা নেশ্যনেল ইণ্টাৰনেশ্যনেল ইভেণ্টবিলাক বডোলেণ্ডত অনুষ্ঠিত কৰিব লাগিব। তেতিয়াহে আমাৰ যুৱ যুৱতীসকলে এক্সপ'জাৰ পাব, তেখেতসকলে এনকাৰেজমেণ্ট পাব আৰু তেখেতসকলে এটা ভাল এটা পৰিৱেশ পাব য'ত তেখেতসকলে বিশ্ব জয় কৰাৰ এটা সপোন দেখিবলৈ পাৰিব। গতিকে 3rd ডুৰাণ্ড কাপটো আয়োজন কৰাত যিসকলে সহায় কৰিছে মই চবকে ধন্যবাদ জনাইছোঁ আৰু আজি প্ৰথম দিনা মুকলি যিটো আমাৰ অনুষ্ঠান, ইয়াত ভূটানৰ ফৰ্মাৰ ডেপুটি প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া ইয়াত উপস্থিত আছে। আমাৰ ইণ্ডিয়ান ফুটবল টিমৰ কেপ্টেইন সুনীল ছেত্ৰী ডাঙৰীয়া আজি উপস্থিত আছে। আৰ্মিৰ আমাৰ কমাণ্ডাৰ আছে, বহুতখিনি অতিথি হিচাপে আমাৰ মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া সকলো উপস্থিত আছে। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ। কাৰণে বডোলেণ্ডত আমাৰ 134 ডুৰাণ্ড কাপ আয়োজন কৰা হৈছে আৰু খুব সুন্দৰ এটা পৰিৱেশ। ইণ্ডিয়ান আৰ্মিক মই বহুত ধন্যবাদ জনাইছোঁ। তেখেতসকলে আজিৰ পৰা 3 বছৰ আগতে আমাক এই সুবিধাটো দিছিলে আৰু বিশেষকৈ মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। যেতিয়া অসমত ডুৰাণ্ড কাপৰ কথা আৰ্মি আহি আলোচনা কৰিছিলে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক কৈছিলে আজিৰ পৰা 3 বছৰ আগত যে কোকৰাঝাৰত ডুৰাণ্ড কাপটো পাতিব পাৰিলে ভাল হয় আৰু কোকৰাঝাৰত যি এটা পৰিৱেশ, এই পৰিৱেশটো যদি সলনি কৰিব লাগে ইয়াত দেশ বিদেশৰ মানুহ আহিব লাগিব আৰু ডুৰাণ্ড কাপটো এছিয়াৰ সবচে পুৰণি এটা টুৰ্ণামেণ্ট। 1888 এইটো আৰম্ভ হৈছিলে আৰু ভাৰতৰ বিভিন্ন অঞ্চলত এই ডুৰাণ্ড কাপটো অনুষ্ঠিত কৰে, কিন্তু বডোলেণ্ডৰ নিচিনা ঠাইত বা কোকৰাঝাৰৰ নিচিনা ঠাইত তেখেতসকলে যোৱা 3টা বছৰ
কণ্টিনিউ আমাৰ তাত ডুৰাণ্ড কাপ আয়োজন কৰিছে। আমি আমাৰ চৰকাৰৰ পৰা যিমান পাৰোঁ ডুৰাণ্ড কাপটো সফলভাৱে আয়োজন কৰাত সহায় কৰিছোঁ। আৰু বিশেষকৈ মই আজি বড়োলেণ্ড অঞ্চলৰ ৰাইজক ধন্যবাদ জনাওঁ যে ফুটবলৰ প্ৰতি ৰাইজৰ যি মৰম, ফুটবলৰ প্ৰতি ৰাইজৰ যি আকৰ্ষণ, সেইটো দেখি পেলাই খুব ভাল লাগিছে। আৰু আমি ক'ব নোৱাৰা সময়ৰ পৰাই আমি খুব সৰুৰ পৰাই দেখিছোঁ যে গাঁওবিলাকত আগতে ৰবৰ টেঙাৰ পৰা আৰম্ভ কৰি ফুটবলবিলাক মানে খেলিবলৈ আমাৰ শিশুকালৰ পৰা চবেই শিকে, কিন্তু আহি এতিয়া দেখিছোঁ প্ৰত্যেকটো গাঁৱত ফুটবলৰ খেল আমাৰ এই সময়ত, এই মানে খৰালিৰ সময়ত বা এনেকুৱা সময়ত আয়োজন কৰে। আৰু সেইটোকে দেখি পেলাই এই বছৰ আমি জুন মাহৰ 14 তাৰিখৰ পৰা CM কাপ আৰম্ভ কৰিছিলোঁ। আৰু সেই CM কাপটো খুব সফল হৈছে। তাত আপোনালোকে চবেই গম পাইছে যে 3760টা ক্লাব আৰু প্ৰায় 67,000 প্লেয়াৰ্ছ ইয়াত অংশগ্ৰহণ কৰিছে। আৰু এই আমাৰ যি ফুটবলৰ দ্বাৰা আমাৰ যুৱ যুৱতীসকলক এটা নতুন দিশলৈ আগুৱাই নিয়া, তেখেতসকলৰ মনত এটা পজিটিভিটি, যিবিলাক নেগেটিভিটিটো দূৰ কৰি এটা পজিটিভিটি আনা, আৰু স্পৰ্টিং যিটো এটা কালচাৰ বা স্পৰ্টিং স্পিৰিটটো তেখেত মাজত আনি তেখেতসকলক খেল জগতত মাত্ৰ নহয়, শিক্ষা আৰু বেলেগ কামতো তেখেতসকলক এনকাৰেজ কৰাৰ এটা পৰিৱেশ গঢ়িবলৈ এই প্ৰয়াস কৰা হৈছে। আৰু এই CM কাপটো ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ মন কী বাতত উল্লেখ কৰি পেলাই আমাৰ সৰু এটা পদক্ষেপটো বহুত ভাৰতবৰ্ষত তেখেতে প্ৰচাৰ কৰিছে। মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ মাৰ্গদৰ্শনৰ দ্বাৰাই আজি বড়োলেণ্ডত শান্তি আহিছে। আমি এই শান্তি সদায় স্থায়ী হোৱাটো বিচাৰোঁ। আজি শান্তিৰ নগৰ কোকৰাঝাৰত তৃতীয়বাৰৰ কাৰণে ডুৰাণ্ড কাপ অনুষ্ঠিত কৰিব পৰাটো এইটোৱে কৈছে যে আমাৰ শান্তি স্থায়ীভাৱে আহি গ'ল। আৰু অনাগত দিনতো আমি তেনেকুৱা নেশ্যনেল ইণ্টাৰনেশ্যনেল ইভেণ্টবিলাক বড়োলেণ্ডত অনুষ্ঠিত কৰিব লাগিব। তেতিয়াহে আমাৰ যুৱ যুৱতীসকলে এক্সপ'জাৰ পাব, তেখেতসকলে এনকাৰেজমেণ্ট পাব, আৰু তেখেতসকলে এটা ভাল এটা পৰিৱেশ পাব য'ত তেখেতসকলে বিশ্ব জয় কৰাৰ এটা সপোন দেখিবলৈ পাৰিব। গতিকে থাৰ্ড ডুৰাণ্ড কাপটো আয়োজন কৰাত যিসকলে সহায় কৰিছে মই চবকে ধন্যবাদ জনাইছোঁ। আৰু আজি প্ৰথম দিনা মুকলি যিটো আমাৰ অনুষ্ঠান, ইয়াত ভূটানৰ ফৰ্মাৰ ডেপুটি প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া ইয়াত উপস্থিত আছে। আমাৰ ইণ্ডিয়ান ফুটবল টিমৰ কেপ্টেইন সুনীল ছেত্ৰী ডাঙৰীয়া আজি উপস্থিত আছে। আৰ্মিৰ আমাৰ কমাণ্ডাৰ আছে। বহুতখিনি অতিথি হিচাপে আমাৰ মন্ত্ৰী UG ব্ৰহ্ম ডাঙৰীয়া সকলো উপস্থিত আছে। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ।